আতিকুৰ ৰহমান ডাঙৰীয়ালৈ মই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ। শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ জুবিন গাৰ্গ, আমাৰ পৰেশ বৰুৱা ডাঙৰীয়া প্ৰমুখ্যে স্মৃতি তমন অনুষ্ঠানত উপস্থিত থকা ইতিমধ্যে আমি দিন যোৱা কাৰ্যসূচীয়ে আৰম্ভ কৰা দ্বিতীয় জোনাকি নিশা তোমাৰ এই প্ৰতীক্ষা বুকুৰ প্ৰতিধ্বনি আজি তোমাৰ নামতে হেৰাই যায়। আধৰুৱা সপোনবোৰক নীৰৱতাৰে সামৰি হ'ব সদায় বছৰে বছৰে যেন একদম দেখিবলৈ পাওঁ। যিয়ে দিন থাকোঁ মই আৰু কি আশীৰ্বাদ দিম, ইয়াকে আশীৰ্বাদ দি পেলাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জ্যেষ্ঠজনৰ আশীৰ্বাদে আমাক আৰু সাহস দিয়ে। তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আয়োগৰাকী কৰিছোঁ। আৰু এই চেগতে আমি কলাতীৰ্থ সংগীত মহাবিদ্যালয়ৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে বাইদেউক আমি আমাৰ সেৱা জনাব বিচাৰিছোঁ, আমাৰ উষ্ম আদৰণি জনাব বিচাৰিছোঁ। প্ৰকাশ বৰদলৈ ডাঙৰীয়াক আগবাঢ়ি আহি তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। আৰু এই মমেণ্টত তেখেতৰ হাতত অৰ্পণ কৰিবলৈ অনুৰোধ জনালোঁ। সংগীত শিক্ষক মনোজ দাক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে প্ৰাঞ্জলি শইকীয়াক এখনি অংগ বস্ত্ৰৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। গতিকে বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে আমি বাইদেউৰ পৰা দুআষাৰ শুনিম বুলি ভাবিছোঁ। গতিকে আমি বাইদেউক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। মই সকলোকে আমাৰ এই অনুষ্ঠানৰ লগত জড়িত বৰদলৈ প্ৰমুখ কৰি আমাৰ অভিভাৱকসকল, অন্যান্য আমাৰ টিচাৰসকল সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পোনপ্ৰথমে মোক নিমন্ত্ৰণ কৰাৰ বাবে মই খুব আনন্দিত হৈছোঁ। আচলতে চাওঁতে চাওঁতে মই এবাৰ ডিব্ৰুগড়লৈ আহিবলৈ মানে এইটো মোৰ সুযোগ, মোৰ সৌভাগ্য বুলি কওঁ যে প্ৰতি বছৰে আপোনালোকৰ এই অনুষ্ঠানসমূহত মই অংশগ্ৰহণ কৰিবলৈ পাইছোঁ। আৰু ইয়াত আমি এটা যিটো পৰিৱেশ সৰু সৰু কণমানি ল'ৰা ছোৱালীসকলৰ খুব সুন্দৰ এটা পৰিৱেশ ইয়াতে আমি দেখিবলৈ পাওঁ সদায়। মানে কণমানি ছাত্ৰ ছাত্ৰীসকলে মোৰ পিনৰ পৰা তোমালোকৰ মই কি ক'ম, তোমালোকে ইমান সুন্দৰকৈ ইমান ধুনীয়া কলা তেওঁলোকৰ আছে। খালি এটাই কওঁ যে জীৱনত আগবাঢ়ি গৈ থাকিবা আৰু এইখিনি বস্তু যাতে আগুৱাই লৈ যোৱা লগতে যিমানে ডাঙৰ হ'বা, পঢ়া শুনা বাঢ়ি যাব, কিবা কিবি বেলেগ কামতো তোমালোকে ব্যস্ত হৈ যাবা, কিন্তু লগতে যেতিয়া গান গাইছা গাঁৱৰ সেইটো যাতে আগবাঢ়ি লৈ যোৱা মই তোমালোকক সেইটোৱে অনুৰোধ জনাম। আৰু অভিভাৱকসকলকো মই সেইটোৱে ক'বলৈ বিচাৰিম যে আমাৰ ল'ৰা ছোৱালীবিলাকে যিটো ভাল পায়, যেনেকৈ ভাল পায় আমি তেওঁলোকক আগবঢ়াই যাতে দিবলৈ মানে পাৰোঁ। আৰু লগতে এই অনুষ্ঠান ভাগলৈ মোৰ শুভেচ্ছা থাকিলে ইমান সুন্দৰকৈ আপোনালোকে এটা প্লেটফৰ্ম দিছে ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীসকলক, সেইটোৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে যাতে আৰু আগুৱাই যায়, আৰু ধুনীয়া হয়, আৰু মানে আপোনাৰ আমাৰ ৰাজ্যকে ধৰি আমাৰ দেশ বিদেশতো আপোনালোকৰ ছাত্ৰ ছাত্ৰী যাতে আগবাঢ়ি যায় মই তাকে কামনা কৰিলোঁ। আৰু বিশেষ নহওক সকলোকে পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাহিদ হুছেইন ডাঙৰীয়া তেখেত এজন গীটাৰ বাদক। আমাৰ সৌভাগ্য ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লগত তেখেতে গীটাৰ সংগত কৰিছিল আৰু তেখেতক আজি আমাৰ মাজত পাই আমি নথৈ আনন্দিত হৈছোঁ। আমি তেখেতৰ অনুভৱ আমি জানিম। তাৰ আগতে আমি কলাতীৰ্থ মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ, সেৱা জনাব বিচাৰিছোঁ। গতিকে এখনি ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবৰ বাবে প্ৰকাশ বৰদলৈ ডাঙৰীয়াক অনুৰোধ জনালোঁ। এখন চেলেঙেৰে তেখেতক সম্বৰ্ধনা জনাব প্ৰকাশ বৰদলৈ। লগতে এখনি অংগবস্ত্ৰ, এটি স্মাৰক
উদযাপন সমিতিৰ সভাপতি নৰেন্দ্ৰনাথ শইকীয়াদেৱে তেখেতক অৰ্পণ কৰিছে। এখনি ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাব প্ৰাঞ্জলজ্যোতি শইকীয়াই। তেখেতৰ বাবে আমাৰ কেইটিমান শব্দৰ গাঁথনি আমি কৰিছিলোঁ আৰু সেই গাঁথনি আমি পাঠ কৰি দিব লৈছোঁ। কলাতীৰ্থ সংগীত মহাবিদ্যালয় তিতাবৰ 49 সংখ্যক প্ৰতিষ্ঠা দিৱস। সুধাকণ্ঠৰ সংগীতানুষ্ঠানত গীটাৰ বজাই ভূয়সী প্ৰশংসা বুটলা বিশিষ্ট গীটাৰ বাদক বৰেণ্য ব্যক্তি যশস্ব শিল্পী তিতাবৰ বোকাহোলা নিবাসী মহম্মদ জাহিন হুছেইন ডাঙৰীয়ালৈ বিশিষ্ট শিল্পী সম্বৰ্ধনা। হে মান্যবৰ, বৃহত্তৰ তিতাবৰ অঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অন্যতম কৌশীলৱ বিশিষ্ট গীটাৰ বাদক নীৰৱ শিল্পী মহম্মদ জাহিৰ হুছেইন ডাঙৰীয়া, আপোনালৈ কলাতীৰ্থ সংগীত মহাবিদ্যালয়ৰ 49 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই পবিত্ৰ অনুষ্ঠানত জনাইছোঁ সশস্ত্ৰ সম্ভাষণ। হে নমস্য, জীৱনৰ অধিকাংশ সময় বিভিন্ন জিলাত চৰকাৰী চাকৰিত ব্যস্ত হৈ থকাৰ সমান্তৰালকৈ নীৰৱে সংগীত জগতখনত বিচৰণ কৰি আপুনি যি মহানতাৰ পৰিচয় দি উত্তৰ পুৰুষৰ আদৰ্শ দেখুৱাইছে তাৰ বাবে আমি আপোনাক শত সহস্ৰ প্ৰণিপাত জনাইছোঁ। বিশেষকৈ 1986 চনত বিশ্ববিশ্ৰুত কণ্ঠশিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সান্নিধ্যলৈ আহি তেখেতৰ বহু সাংস্কৃতিক অনুষ্ঠানত গীটাৰ সংগত কৰি তৎবাদ্যৰ এগৰাকী প্ৰবীণ শিল্পী হিচাপে আপুনি খ্যাতি অৰ্জন কৰাৰ লগতে শিল্পী জীৱনৰ সাৰ্থকতা লাভ কৰিছিল। তাৰ বাবে আমি তিতাবৰবাসী হিচাপে সদায় গৌৰৱ কৰি আহিছোঁ। বিশেষকৈ আপোনাৰ দীঘলীয়া সাংস্কৃতিক জীৱনৰ সান্নিধ্য লাভ কৰা বিখ্যাত শিল্পীসকলৰ ভিতৰত বোলছবি জগতৰ তাৰকা সঞ্জয়, শশী কাপুৰ, ৰাজ কাপুৰ, সংগীত জগতৰ মহম্মদ ৰফি আৰু কপিল কণ্ঠী, লতা মংগেশকাৰ দৰে শীৰ্ষতম তাৰকাসকলৰ পৰা আপোনালৈ পঠোৱা শুভবাৰ্তাৰ যোগেদি আপোনাৰ শিল্পী জীৱন ধন্য হৈছিল। সেয়েহে কলাতীৰ্থ সংগীত মহাবিদ্যালয়ৰ 49 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই মাহেন্দ্ৰখনত আপোনাৰ বৰ্ণিল শিল্পী জীৱনৰ বাবে আপোনালৈ জনাইছোঁ বিশিষ্ট শিল্পীৰ সশস্ত্ৰ সম্বৰ্ধনা। লগতে আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ। পৰেশ বৰুৱা সভাপতি, প্ৰকাশ বৰদলৈ সম্পাদক ও অধ্যক্ষ, অঞ্জনা দত্ত বৰদলৈ সহ সম্পাদক ও উপাধ্যক্ষ, কলাতীৰ্থ সংগীত মহাবিদ্যালয় তিতাবৰ। গতিকে এই সম্বৰ্ধনা পত্ৰখনি মই প্ৰকাশ বৰদলৈ ডাঙৰীয়া আৰু সকলোকে তেখেতৰ হাতত অৰ্পণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। আমিও গৌৰৱ অনুভৱ কৰিছোঁ, আমিও সুখী হৈছোঁ যে এনেকুৱা এজন মহান শিল্পীক আমাৰ মাজত আমি আজি লগ পাইছোঁ। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতক যাতে দীৰ্ঘায়ু দিয়ক, ভগৱানে সুস্বাস্থ্য প্ৰদান কৰক আৰু তেখেতৰ মুখেৰে আমি তেখেতৰ অনুভৱ অকণমান জানিবৰ বাবে মই মাইক্ৰফোনটো তেখেতৰ হাতলৈ আগবঢ়াই দিছোঁ। নমস্কাৰ। সন্মানীয় ভূপেন্দ্ৰ, নমস্কাৰ। এনে কথা কোৱা মোৰ অভ্যাস নাই, যদিও মই ভূপেনৰ লগত আছিলোঁ তথাপিতো ভূপেনে কথা কৈ আমি শুনি ধন্যবাদ। মই এনেই আৰু আজি তিতাবৰ কলাতীৰ্থ সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস, তাৰ কাৰণে মই আজি প্ৰকাশ বৰদলৈ তেখেতৰ আৰু সংগীত বিদ্যালয়ৰ যিখিনি সংগীত আছে সকলোকে মই ধন্যবাদ জনাইছোঁ। আজি মোক এইখিনি সুযোগ দিয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু বিদ্যালয়খন যাতে আৰু যাতে আগলৈ আগবাঢ়ি যায় ইয়াতে মই আৰু একোটিকৈ মমেণ্টটো তেখেতসকলৰ হাতত অৰ্পণ কৰিবৰ বাবে অনুৰোধ জনালোঁ।
ঊনবিংশ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত দৰ্শক মণ্ডলী, এতিয়া এই বিভিন্ন গীত মাতৰ অনুষ্ঠান হৈ আছে, তাত কথা কোৱাৰ সময় নহয়। মই জয়ন্ত হাজৰিকাই কৈছিলে এয়াতো নহয় অহাৰ সময়। মই তেখেতৰ কথাৰে কওঁ, এয়াতো নহয় কথা শুনাৰ সময়, এয়াতো সময় গীত মাত নৃত্য অনুষ্ঠান উপভোগ কৰা। গতিকে আপোনালোকে এই মহাবিদ্যালয়ৰ সংগীত যি কাৰ্যসূচী আছে উপভোগ কৰক। আৰু এই সুযোগতে মই মোৰ ভাতৃপতি প্ৰকাশ বৰদলৈক হিয়া ভৰা আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। তেওঁ যাতে এই বিদ্যালয়খনি ৰূপালী জয়ন্তী, সোণালী জয়ন্তী খুব উলহ মালহে পালন কৰিব পাৰে, তাৰ বাবে ভগৱানে তেওঁক আশীৰ্বাদ কৰক, কুশল কৰক, ইয়াকে কামনা কৰি মোৰ বক্তব্য। ধন্যবাদ জনাইছোঁ সকলোকে। আৰু নেচিন্দাক চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। নমস্কাৰ, সকলোৱে শ্ৰদ্ধা জনাইছোঁ। মই এই কলাতীৰ্থ সংগীত বিদ্যালয়, দুটা বিদ্যালয় আছিলে। জন্ম লগ্নৰ পৰা মই প্ৰায় 5-6 বছৰমান ভাগ সংগীত শিক্ষাদান কৰিছিলোঁ আৰু 12 চনলৈকে কৰিলোঁ। তাৰপিছত মোৰ চাকৰি সংক্ৰান্তত মই যোৰহাট যাবলগীয়া হ'ল। তাতে থাকি তাৰ পৰা মোৰ আহিবলৈ অসুবিধা হয় কাৰণে মই ইয়াত আৰু সময় দিব নোৱাৰিলোঁ। কিন্তু প্ৰকাশ বৰদলৈ মোক প্ৰায় মাতিয়ে থাকে, তাৰপিছতো আকৌ আহিবলৈ মোক জনাই থাকে আমন্ত্ৰণ, কিন্তু মই আমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰোঁ চাকৰি সংক্ৰান্তত। কিন্তু প্ৰকাশ বৰদলৈক মই জীৱনত পাহৰিব নোৱাৰোঁ। প্ৰকাশ বৰদলৈৰ ব্যক্তিত্ব, প্ৰকাশ বৰদলৈৰ যি ডাঙৰ প্ৰতি শ্ৰদ্ধা, সৰুৰ প্ৰতি মৰম আৰু সকলোৰে প্ৰতি ভেদাভেদ নোহোৱাকৈ সকলোকে মৰম কৰি যোৱা, শ্ৰদ্ধা কৰি যোৱা ব্যক্তি। তেখেতৰ পৰা আমিও বহুত শিকিবলগীয়া আছে। আৰু প্ৰথম অৱস্থাত মই যেতিয়া শিক্ষাদান কৰিছোঁ, তেতিয়াৰ অৱস্থাতকৈ এতিয়া বহুত উন্নতি হ'ল। আৰু উন্নতিৰ প্ৰধান কাৰণ হৈছে প্ৰকাশ বৰদলৈ। আৰু ভৱিষ্যতেও আৰু বহু উন্নতি কৰি যাওক, তাৰে কামনা কৰিলোঁ আৰু আশীৰ্বাদ শুভেচ্ছা থাকিল। আৰু আপোনালোকৰো ইয়াৰে যিসকল উপস্থিত আছে, অভিভাৱক, ছাত্ৰ ছাত্ৰী, আপোনালোক সকলোৰে সহযোগিতা সদায় কাম্য। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ নেচিন্দাক। আমি নেচিন্দাক খুব দৌৰিব পাৰে মানুহজন আগৰ পৰা তিতাবৰত। গতিকে আমি বৰ ওচৰৰ পৰা লগ পাইছোঁ নেচিন্দাক। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোকে ভগৱানে ভালে ৰাখক, সুস্বাস্থ্য প্ৰদান কৰক। আৰু সকলোকে ধন্যবাদ জনাই তেখেতসকলৰ আসনসমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আমি এবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাম নিৰ্বাচিত বিধায়ক, তিতাবৰৰ নৱনিৰ্বাচিত বিধায়ক ধীৰাজ গোৱালা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে প্ৰকাশ বৰদলৈ ডাঙৰীয়াক অনুৰোধ জনালোঁ। এয়া মঞ্চত ভাতৃপ্ৰতি বন্ধু ধীৰাজ গোৱালা ডাঙৰীয়া, আমাৰ তিতাবৰৰ নৱনিৰ্বাচিত বিধায়ক। গতিকে সকলোকে এটা হাত চাপৰি দিবৰ বাবে অনুৰোধ জনালোঁ। আমি তেখেতক আমাৰ কলাতীৰ্থ সংগীত মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছোঁ, মৰম যাচিব বিচাৰিছোঁ। গতিকে প্ৰকাশ বৰদলৈ ডাঙৰীয়া তেখেতক এখন ফুলাম গামোচাৰে আমাৰ চেনেহ যাচিবলৈ অনুৰোধ জনালোঁ। এখন চেনেঙেৰে তেখেতক মৰম যাচিব বিচাৰিছে। এখনি অংগবস্ত্ৰ তেখেতক অৰ্পণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। আৰু
উদযাপন সমিতি সভাপতি দেৱে তেখেতক এটা অংগবস্ত্ৰ অৰ্পণ কৰিছে। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ব্যস্ততাৰ মাজত আহি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে ধীৰাজ গোৱালা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চমুকৈ দুআষাৰ ক'বৰ বাবে অনুৰোধ জনালোঁ। কলাতীৰ্থ সংগীত মহাবিদ্যালয়ৰ 49 সংখ্যক প্ৰতিষ্ঠা দিৱসত আজি ইয়াত আমাৰ উপস্থিত থকা এই অনুষ্ঠানৰ লগত একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত সন্মানীয় এই অনুষ্ঠানৰ সভাপতি পৰেশ কাৰ্যকৰী সভাপতি ডক্টৰ বৰুণানাথ শইকীয়া ডাঙৰীয়া আৰু মোক এই অনুষ্ঠানটোত বহুদিনৰ আগতে মোক আচলতে কৈছিলে কণ্টেক্টসমূহ আহিব লাগে। মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃতুল্য প্ৰকাশ বৰদলৈ ডাঙৰীয়া, ইয়াৰে সহকাৰী সম্পাদক অঞ্জনা দত্ত বৰদলৈ ডাঙৰীয়া এনেকৈ প্ৰমুখ কৰি কলাতীৰ্থ যি আমাৰ সংগীত মহাবিদ্যালয়ৰ লগত জড়িত থকা নৰেন শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি সন্মানীয় বিশিষ্ট ব্যক্তিসকল। মই বহুত আগৰ পৰাই প্ৰকাশ বৰদলৈ ডাঙৰীয়াই যে সাংবাদিকতাৰ লগতে এখন সংগীত মহাবিদ্যালয়ৰ খুব আন্তৰিকতাৰে কাম কৰি আছে, আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী সংগীতৰ ক্ষেত্ৰত এটা তেওঁলোকক প্ৰশিক্ষণ দি আগবঢ়াই নিয়াৰ এটা খুব সুন্দৰ কাম যে কৰি আছে বহুত দিনৰ আগতে গম পাইছিলোঁ। মাজতে এদিন তেওঁলোকৰ মই গৈছিলোঁ সংগীত মহাবিদ্যালয়লৈ, মই গৈছিলোঁ এদিন প্ৰকাশ দাক তাতে লগ পালোঁ, কথা বতৰা পাতিছিলোঁ। আৰু মই ভাবোঁ যে আপোনালোকৰ এই যি সংগীত মহাবিদ্যালয় আদি 49তম এইটো প্ৰতিষ্ঠা দিৱসত আহি উপনীত হৈছে, আপোনালোকে বিশেষভাৱে সংগীত মহাবিদ্যালয়ৰ লগত জড়িত প্ৰতিগৰাকীলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ এখনি সংগীত মহাবিদ্যালয় এনেধৰণে 49তম বৰ্ষলৈকে উপনীত কৰিব পৰাটো ইয়াৰ লগত জড়িত উদ্যোক্তাসকলৰ কষ্ট, ত্যাগ, পৰিশ্ৰম আৰু বহু আন্তৰিকতা থাকিলে সম্ভৱ হয়। বহু অনুষ্ঠান কেইটামান দিন চলাৰ পিছত সাধাৰণতে অনুষ্ঠানবিলাক লাহে লাহে নাইকিয়া হৈ যায়, কিন্তু ইয়াৰে উদ্যোক্তাসকলৰ যথেষ্ট আন্তৰিকতা আৰু সংগীতৰ ক্ষেত্ৰখনৰ প্ৰতি থকা তেওঁলোকৰ অসীম শ্ৰদ্ধা আৰু যাৰ বাবে মই ভাবোঁ যে অনুষ্ঠানটো আজি 49তম বৰ্ষত আহি উপনীত হ'ল। ইয়াৰ লগত জড়িত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীৰ লগতে অভিভাৱকসকল তেওঁলোককো অভিনন্দন জনাইছোঁ। তিতাবৰৰ ভিতৰতে এইখন চাগে মই ভাবোঁ যে আটাইতকৈ স্থায়ী এখন সংগীত মহাবিদ্যালয়, যাক লৈ তিতাবৰীয়া হিচাপে ময়ো গৌৰৱ কৰিব লাগিব। কাৰণ ইমান এটা ভাল অনুষ্ঠান তিতাবৰত আছে আৰু এই অনুষ্ঠানৰ লগত জড়িতসকলে দীৰ্ঘদিনৰ পৰা সংগীত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণকে আদি কৰি বিভিন্ন ক্ষেত্ৰত বহু কষ্টৰ মাজেৰে তেওঁলোকে এইখিনি কাম কৰি আছে। তো আজি 49তম এই যি প্ৰতিষ্ঠা দিৱসত মই ইয়াতে আহি মই আচলতে সংগীতৰ ক্ষেত্ৰখনত এনেকুৱা বহু মানুহ থাকে যি গান গাব নাজানে কিন্তু গান শুনি খুব ভাল পায়, আৰু সেই তেনেকুৱাই মানুহ মই আচলতে গান শুনিয়ে খুব ভাল পাওঁ, গাব নাজানো। গতিকে সেই তেনেকুৱা এজন খুব ভাল সংগীতৰ শ্ৰোতা হিচাপে মই যদি আপোনালোকক ভৱিষ্যত দিনত মোৰ তৰফৰ পৰা যদি কিবা সহায় কৰিব লগা থাকে মই সেয়া কৰিবৰ কাৰণে সদায় প্ৰস্তুত থাকিম, ইয়াকে ক'লোঁ। আৰু মই আজি 49তম প্ৰতিষ্ঠা দিৱসৰ এই শুভ ক্ষণত মোক ইয়ালৈ আমন্ত্ৰণ জনাই লগে লগে মোক ইয়াত যি আপোনালোকে মৰম যাচিলে তাৰ কাৰণেও মই আপোনালোক সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰি আৰু এই সংগীত মহাবিদ্যালয়খনৰ উত্তৰ উন্নয়ন আৰু অধিক ভাল ধৰণে সংগীত মহাবিদ্যালয়খনে আগবাঢ়ি যাওক তাকে কামনা কৰি মই বক্তব্য সামৰিছোঁ। ধন্যবাদ। নিউজ বা যিকোনো ধৰণৰ আমাৰ আপোনালোকৰ ক'বলগীয়া কিছু কথা সেই ৱেবছাইটতে সকলো পাব, গতিকে আজিৰ পৰা সেইটো উপলব্ধ হ'ব। গতিকে আমি এতিয়া সেই ৱেবছাইটটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিবৰ বাবে আগবাঢ়িছোঁ। অধ্যক্ষ ডাঙৰীয়া আৰু ধীৰাজ গোৱালা দেৱক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।
আমি সুইচ অন কৰি তেখেতে ৱেবছাইটটো অপেনিং কৰিব। খালি আমি দুখিত যে আমাৰ স্ক্ৰীণত আমি ৱেবছাইটটো দেখাব পৰা নগ'ল, গতিকে তাৰ বাবে আমি আপোনালোকৰ ওচৰত দুখিত। কিন্তু আপোনালোকে ৱেবছাইটটো ইণ্টাৰনেট বিচাৰিলে ৱেবছাইটটো পাব। আমি আপোনালোকক আমাৰ যি গ্ৰুপ আছে সেই গ্ৰুপত আমি ৱেবছাইটৰ লিংকটো আমি পিছত প্ৰেৰণ কৰা হ'ব।